গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই পম্পিয়াম ইউটিউব চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যদিহে আপোনালোক মোক চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আহকচোন আজি ব্লগটো আৰম্ভ। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া বনাবলৈ লৈছোঁ মাছৰ জোল। মাছৰ জোল বনাবৰ বাবে মই এটুকুৰা জাতিলাও লৈছোঁ, এটা আলু লৈছোঁ, এটা পিঁয়াজ, এটা নহৰু, এডোখৰ আদা। এতিয়া এইকণ মই ধুনীয়াকৈ গুচাই ল'ম। জাতিলাও, আলু আছে তাত, আৰু ইয়াৰ পিঁয়াজ, ইয়াৰ আদা আৰু দুটা জলকীয়া, ইয়াৰ অকণমান ধনিয়া। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া কেৰাহীখন গৰম হ'ল, মই ইয়াত তেল দি দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বনাবৰ বাবে চাউলটো ধুই এনেদৰে তিয়াই থৈছোঁ। তিয়াই থ'লে চাউলটো ভাতটো খাবলৈ কোমল হয় অকণমান, সেইটো কাৰণে চাউলটো তিয়াই থৈছোঁ। এতিয়া মই কুকাৰটো পাতি দিম। এতিয়া মই গেছটো অন কৰি ইফালে কুকাৰটো পাতি দিম। ফ্ৰাই কৰিলোঁ, কিন্তু ফ্ৰাই কৰাকণ আপোনালোকক নেদেখালোঁ। এতিয়া মই চব্জিখিনি দি দিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। ভিডিঅ'টো একেবাৰে আবেলিহে আৰম্ভ কৰিছোঁ। আমি এতিয়া খাবলৈ লৈছোঁ কমলা টেঙা। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক।